हेलो फ्रेंड्स, आज मैं आपनालोকক माटीमाहर दाल बनवाई देखुवाम सिम्पल एंड इजी मेथड और रातिपुवा बनाइছিলো भिडिओ बनाई ललो मैं देखुवाबले तेनेहले बोलक स्टार्ट करो। এইখিনি হৈছে গোটা মাটিমাহ আৰু ইয়াক খুন্দি ল'ব লাগিব, পিছি ল'ব লাগিব। পিছি লৈ তাৰপিছত জাৰি ধূলিখিনি উঠাই ল'ব লাগিব। তাৰপিছত ধুই লৈ আমি সিজাম আৰু খাবলৈ বহুত টেষ্ট দালটো। বেছি মিহি নকৰিব, দুইপানাকৈ হ'ব লাগে। তাৰপিছত আমি সাৰ দি সিজাম আজি। মাটিমাহৰ দালখিনি আগখিনি যিটো হয় সেইটো পৰাই আমি ইয়াৰ সাৰ বনাই লৈছোঁ। বনাই লৈ উতলাই লৈছোঁ পানী, এইখিনি ঠাণ্ডা হ'ব দিব লাগিব। তাৰপিছত আমি আমাৰ খাৰ মাটিমাহ দিম, উতলি থাকোঁতে নমাই লৈছোঁ। পানীখিনি দি ল'ব লাগিব, তেতিয়া মাটিমাহ সোনকালে সিজে আৰু খাবলৈ টেষ্ট হয়। পানী নিমখ দি আগতে পানীখিনি গৰম কৰি ল'ব লাগিব, উতলাই ল'ব লাগিব। তাৰপিছত মাটিমাহ ধুই থৈছিলোঁ, ধুই থৈ তাৰপিছত পানী যেতিয়া গৰম হ'ব তেতিয়া দি দিব লাগে। দি দিম, পানী গৰম হৈছে এতিয়া দি দিছোঁ। মাটিমাহখিনি দি লৈ তাৰপিছত ঢাকনা মাৰি দিম। উতলিলে মানে তেতিয়া সাৰ দি দিব লাগিব। তাৰপিছত ঢাকনিটো মাৰি এতিয়া সিজাই থ'ব। আগতে আমাৰ পানী উতলিলে আৰু এতিয়া সাৰ দিব সময় হৈ গ'ল। তেনেহ'লে সাৰখিনি দি লওঁ। সাৰখিনি চাকনি দি চাকি ল'ব লাগিব আগতে, নহ'লে তাৰ সেই কলাখিনিও আহি যাব। পানী দি দিলোঁ। সাৰ যেতিয়া দি দিয়াৰ পিছত ঢাকনি দি দিলে মানে সেই উতলি পৰে, সেইকাৰণে সাৰ দিয়াৰ পিছত ঢাকনি দিব নালাগে। এনেকৈ হালকা জুইতে সিজাই থাকিব লাগে, চাই থাকিব লাগিব। আৰু সাৰখিনি দি লোৱাৰ পিছত ৰংখিনিও বদলি হৈ যায়। চাওক ইমান ধুনীয়া ৰঙা ৰং ধৰিব পাছত। তেনেহ'লে এতিয়া এনেকেই চাই থাকিব লাগিব, ঢাকনি দিব নালাগে এতিয়া, নহ'লে উতলি পৰিব আৰু। তেনেহ'লে আমাৰ মাটিমাহ দালখিনি চাওক ৰঙা ৰং ধৰিছে আৰু সিজিলে দালখিনি। বেছি সময় নালাগে সেই সাৰখিনি দিয়াৰ পিছত। তাৰপিছত এনেকৈ উতলি আছে। অলপমান আদা ধুনীয়াকৈ খুন্দি লৈ পেলাই ওপৰত দি দিব লাগিব। তাৰপিছত হৈছে আমাৰ দাল। তেনেহ'লে এতিয়া আদা দি দিওঁ। আমাৰ দাল সিজিলে, আদা দি দিওঁ। এতিয়া আদা দি অলপমান 5-10 মিনিটমান উতলাই ল'ম। তাৰপিছত নমাই দিম। নমাই দিয়াৰ পিছত আকৌ চাব কি হয়। আপোনালোকক ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে জনাব মোক কমেণ্ট কৰি, আৰু ভাল লাগিছে যদি লাইকো কৰিব, আৰু নতুন যদি আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি যাব। তেনেহ'লে আমাৰ দাল হ'ল, এতিয়া নমাই লৈছোঁ। নমাই লৈ পেলাই মান ধনিয়া, আপোনালোকে কি কয় নাজানো, কমেণ্টত জনাব। চবেই বেলেগ বেলেগ নাম দি মাতে, আমি মান ধনিয়া বুলি কওঁ। তাৰপিছত কাটি লৈছোঁ, কাটি লৈ পেলাই দালত
ওপৰতে এনেকৈ দি লৈছোঁ আৰু গৰমা গৰম ভাতৰ লগত খাবলৈ ৰেডি। তেনেহ'লে মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব আপোনালোকে। তেতিয়ালৈকে বাই বাই।